ৰখাই তেওঁক আৰু কাৰোবাক মানে আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ আচলতে মাথাটো ঘোলা হৈ গৈছে। আপোনালোকে নিজে চাবচোন, হিমন্ত বিশ্ব শৰ্মাৰ মুখখন শুকাই গ'ল, ক'লা পৰি গ'ল, চুলিবিলাক চব সৰি গ'ল। সেইদিনাটো মোক গালি পাৰোঁতে মই দেখিছোঁ যে তেওঁ আগৰ চুলি এডালো নাই, এতিয়া লগাই লোৱা চুলি কেইডালমান আছে, আৰু মোক লৈ ইমান টেনশ্যন খাইছে যে তেওঁ লগাই লোৱা চুলিকেইডালো থিয় হৈ গৈছে। তো এতিয়া তেওঁ সকলোফালে এতিয়া য'তে ত'তে অকল মুছলমান দেখে, গো মাংস দেখে, হিন্দু মুছলমান দেখে। তেওঁ মানে এনেকুৱা টেনশ্যন হৈছে, তেওঁ জানে যে 2026 চনত অসমৰ ৰাইজে এইবাৰ তেওঁক মুখ্যমন্ত্ৰীৰ গাদীৰ পৰা খেদিব খুজিছে। আৰু হিমন্ত বিশ্ব শৰ্মা এনেকুৱা এজন অপৰাধী মানুহ, যিজন মানুহে যদি কেনেবাকৈ ক্ষমতাৰ পৰা নাইকিয়া হৈ যায় তেতিয়াহ'লে তেওঁ যিকোনো সময়তে জেল খাব। আপোনালোকে সকলোৱে জানে যে তেওঁ আছুৰ দিনত আছু আছিলে, আলফাৰ দিনত আলফা আছিলে, অসম গণ পৰিষদ যেতিয়া গঠন হৈছিলে তেতিয়া অসম গণ পৰিষদ আছিলে। তাৰপিছত যেতিয়া তেওঁৰ ওপৰত কেছ লাগি গ'ল, মানৱেন্দ্ৰ হত্যাৰ গোচৰ আৰু কি কয় আপোনাৰ এক্সটৰ্চনৰ গোচৰ, পইচা তোলাৰ গোচৰ লাগি গ'ল আলফাৰ, তেতিয়া তেওঁক কংগ্ৰেছলৈ জাপ মাৰি দিলে। হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই তেওঁক বচালে। তাৰপাছত তেওঁ হিতেশ্বৰ শইকীয়াৰ মূৰৰ ওপৰত উঠি হিতেশ্বৰ শইকীয়াক তেওঁক চুৰি মাৰি দিলে। তাৰপাছত তেওঁ তৰুণ গগৈৰ পিঠিত উঠিলে, তৰুণ গগৈৰ পিঠিটো চুৰি সুতালে। তাৰপাছত তেওঁ আকৌ বিজেপিৰ যেতিয়া সেৱা আহিলে বিজেপিলৈ জাপ মাৰি দিলে। গতিকে হিমন্ত বিশ্ব শৰ্মা এজন সুবিধাবাদী মানুহ। এই সুবিধাবাদী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ মই আপোনালোকক সেইকাৰণে কৈছোঁ যে তেওঁ যেতিয়া দেখিলে যে এইবাৰ তেওঁ আৰু কোনো নিস্তাৰ নাই, অসমৰ মানুহে হিমন্ত বিশ্ব শৰ্মাক আকৌ মুখ্যমন্ত্ৰী নাপাতে, বিজেপিক নিজিকায়, সেইকাৰণে তেওঁ এক্সট্ৰিম লেভেলৰ সাম্প্ৰদায়িক কথা ক'বলৈ আৰম্ভ কৰিছে। গুৱাহাটী মহানগৰত এগৰাকী শিক্ষিতা মহিলা, আকৌ গুৱাহাটী মহানগৰৰ ভিতৰতে আটাইতকৈ অভিজাত পৰিয়ালবিলাকৰ ভিতৰত এটা দুদুল চৌধুৰী ঘৰ, তেওঁৰ পত্নী আৰু পত্নী আৰু হেৰিয়াৰ মাক, কি নাম কয়, কুংকীৰ মাকক যিধৰণে অপমান কৰিছে, এইটো অকল কুংকীৰ মাকৰ প্ৰতি অপমান নহয়, এইটো মানৱ সমাজৰ প্ৰতি অপমান, এইটো মহিলাসকলৰ প্ৰতি অপমান। আৰু অসমৰ মুখ্যমন্ত্ৰীক মই এনেকুৱা অভদ্ৰ আচৰণ কৰাৰ কাৰণে, অশিষ্ট আচৰণ কৰাৰ কাৰণে, বৰ্বৰ আচৰণ কৰাৰ কাৰণে তেখেতক মই ক্ষমা বিচাৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ।